2 লাখত স্কৰপিও লৈ যাব পাৰিব শিওৰ তো তুমি হয় 3 লাখ দিলেও আপোনালোকে এই গাড়ীখন লৈ যাব পাৰে 3 to 4 লাখ ভিডিওত সব গাড়ী ভাল লাগে আহিলে গম পাবা তো কি খবৰ সবৰে নতুন এটা ভিডিও লৈ আজি আহি গৈছো মুন্না অটোমোবাইল তেজপুৰত এসইউভি গাড়ী লাইন চাওক এসইউভি গাড়ী লাইন চাওক সব এসইউভি গাড়ী ইয়াত কিবা গাড়ী চাই নিজে চাব ডকুমেন্টেশনৰ পৰা ইঞ্জিনলৈকে কাৰণ এইটো চোৱাৰ অধিকাৰ আপোনালোকৰ আছে ভিডিওৰ কথাত নাযাব ভিডিওত সব গাড়ী দূৰৰ পৰা ভাল লাগে ওচৰত আহি চাব স্যাটিসফাইড হ'ব তাৰ পিছত আগবাঢ়িব আজিৰ ভিডিও আৰম্ভ কৰিম স্কৰপিও এনৰ পৰা স্কৰপিও ক্লাছিক তাৰ লগতে ইনোভা গোটেই ডিটেইলছ দিম তো বলক আৰম্ভ কৰো আজিৰ ভিডিও তো আমাৰ লগত উত্তম আছে মুন্না অটোমোবাইল তেজপুৰৰ পৰা হয় কোন জায়গাত আহিব আপোনালোকে মুন্না অটোমোবাইলছ আহিবৰ কাৰণে আহিব লাগিব আপোনাৰ তেজপুৰ মেইন টাউন আপোনাৰ নিয়াৰ ৰাষ্ট্ৰভাষা স্কুল পলো ফিল্ড ওকে দেৰি নকৰো বলক স্টার্ট কৰো ফার্স্ট আছে এখন স্করপিও ক্লাসিক হয় এখন আপোনাৰ 2021 ৰ হয় চলিছে এপ্ৰক্স আপোনাৰ 80000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 14,35,000 14,35,000 হয় ওকে নতুনত কিমান যায় নতুনত এপ্ৰক্স 21 আৰু ফাইনান্স যদি কৰায় উত্তম কিমান দিব এখনৰ আপোনালোকে যদি 30% দিয়ে আপুনি এই গাড়ীখন 30% মানে 3 লাখ 4 লাখ হ্যাঁ 3 লাখ দিলেও আপোনালোকে এই গাড়ীখন লৈ যাব পাৰে 3 to 4 লাখ ওকে নেক্সট আছে ৰেড কালাৰত এখন ফ্ৰন্ট ভিউ সিটৰ সৈতে স্কৰপিও হয় এখন আপোনাৰ স্কৰপিও S6 প্লাস 2017 ৰ হয় এখন আপোনাৰ 8 সিটাৰ হয় ওকে এখন আপোনাৰ 8 সিটাৰ হয় 2017 ৰ চলিছে এপ্ৰক্স আপোনাৰ 1,10,000 আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 9,10,000 9,10,000 নেগোশিয়েবল নে নেগোশিয়েবল হয় ওকে আৰু এখন ফাইনান্স কৰিলে 2 লাখ দিলে ওলাই যাব 2 লাখত স্কৰপিও লৈ যাব পাৰিব শিওৰ তো তুমি তো ফাইনান্সত 2 লাখ দি লৈ যাব পাৰিব কিন্তু ইয়াৰ ভিতৰত ক্যাচ এটা আছে যদি প্ৰফাইল ভাল হয় দেন আৰু লগতে এনেকুৱা নহয় যে লৈয়ে যাব লাগিব আহি পেলাই চাওক স্যাটিসফাইড হোক মই সদায় কওঁ নেক্সট আছে আকৌ এখন হোৱাইট কালাৰত হয় এখন আপোনাৰ 2022 ৰ একদম লাষ্ট 2022 ৰ আপোনাৰ অক্টোবৰ মাহৰ চলিছে এপ্ৰক্স আপোনাৰ 40 to 50,000 ওকে আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 16,35,000 ইয়াত আছে কোম্পানী ফিটেড মিউজিক সিস্টেম নে এন্ড্ৰইড লাগি আছে হয় না কোম্পানী ফিট আচ্ছা আৰু লগতে অটোমেটিক এসি হয় স্টিয়াৰিং মাউন্টেড কন্ট্ৰোলস অল আর এভরিথিং ইজ হিয়ার মানে গুটেখিনি আছে হয় তো এখন কিমান আস্কিং কলা এখনৰ প্ৰাইস আহিব আপোনাৰ 16,35,000 ফাইনান্স কৰিলে 6 লাখ হ্যাঁ আৰামছে 5 লাখ দিলেও আপোনাৰ ওলাই যাব 5 লাখ স্কৰপিও এন 2000 আপোনাৰ 23 হয় চলিছে অনলি আপোনাৰ 19,000 এখন একদম টপ ভেৰিয়েন্ট হয় আপোনাৰ 4x4 ওকে ম্যানুৱেল 4x4 ব্ল্যাক কালাৰ স্কৰপিও এন আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 19,90,000 নেগোশিয়েবল নে নেগোশিয়েবল হয় ওকে 19,90,000 এইখনৰ আস্কিং নেক্সট খন আছে এখন টয়োটা ইনোভা ক্ৰিস্টা হয় দা এমইউভি নোজ ফৰ লো মেইনটেনেন্স হয় এইখন মাল্টিপারপাস ইউটিলিটি ভেহিকল জানা যায় তাৰ লো মেইনটেনেন্সৰ কাৰণে কিন্তু এইখন গাড়ীৰ মেইনটেনেন্স কেনেকুৱা হ'ব কি কণ্ডিশ্যনত যাব সেইখিনি আপোনালোকে কিন্তু মুন্না অটোমোবাইল তেজপুৰত আহিলেহে গম পাব নে কি কয় হয় ভিডিওত সব গাড়ী ভাল লাগে আহিলে গম পাবা উত্তমক লগ পাব নাম্বাৰ দিয়া আছে এওঁৰ ফোনত কথা পাতি ল'ব পাৰে কিমান আস্কিং এখন আপোনাৰ 2016 ৰ হয় আপোনাৰ ইনোভা ক্ৰিস্টা 2.8 হয় এখন 2.8 আপোনাৰ জেড মডেল একদম টপ মডেল হয় আপোনাৰ অটোমেটিক এখন আপোনাৰ অটোমেটিক চলিছে এপ্ৰক্স আপোনাৰ 1,20,000 এপ্ৰক্স আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,55,000 4 to 5 লাখ দিলে আপোনাৰ ফাইনান্স হৈ যাব এখন আপোনাৰ 2011 ৰ ফৰচুনাৰ এখনৰ চলিছে এপ্ৰক্স আপোনাৰ 1,50,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,35,000 আৰু অন টেবল নেগোশিয়েবল হৈ যাব ন হয় এখন আপোনাৰ 2016 ৰ হয় ইনোভা 2.5 চলিছে এপ্ৰক্স 60 to 70,000 এখনৰ আস্কিং প্ৰাইস ৰাখিছো আমি 7,90,000 ফাইনান্স হ'ব নে ফাইনান্স হৈ যাব 5 লাখ 4 লাখ নহয় আপোনাৰ 2 লাখ দিলে ওলাই যাব 2 লাখ ওকে নেক্সট আছে এখন মহিন্দ্ৰা টিউবি হয় এখন আপোনাৰ মহিন্দ্ৰা টিউবি আপোনাৰ T6 মডেল হয় এখন চলিছে এপ্ৰক্স 50 to 60,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,50,000 এখনৰ আপোনাৰ 2017 ৰ নৱেম্বৰ মাহৰ হয় গাড়ী 4.5 লাখ টকা হয় 450 আহি যাব ডিজেল আপুনি যদি অফৰোডিং কৰিব পাৰিব পাৰিব ফাইনান্স কৰালে কিমান দিব 2 লাখ ফাইনান্স যদি আপোনালোকে 1,30,50 যদি দি দিয়ে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ওকে নেক্সট আছে এখন মাৰুতি সুজুকি এস ক্ৰছ হয় ডিজেল ইঞ্জিনত হয় এখন আপোনাৰ 2018 ৰ হয় আপোনাৰ টপ মডেল আলফা হয় এস ক্ৰছ চলিছে এপ্ৰক্স আপোনাৰ 75,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,65,000 আৰু অন টেবল
নেগোশিয়েবল হৈ যাব অন টেবল নেগোশিয়েবল হৈ যাব না নেক্সট আছে এখন নেক্সন হয় এখন আপোনাৰ 2022 টাটা নেক্সন চলিছে এপ্ৰক্স 20000 ইন্টেৰিয়ৰ একবাৰ চাওক পেট্ৰলত আছে এখন গাড়ী বেক সাইডৰ পৰাও দেখুৱাই দি আছো আস্কিং কিমান এখনৰ প্ৰাইস আহিব আপোনাৰ 8,30,000 নেগোশিয়েবল হৈ যাব হয় নেক্সট আছে এখন থাৰ হয় এখন আপোনাৰ 2018 হয় আপোনাৰ মহিন্দ্ৰা থাৰ CRD ইঞ্জিনত আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,25,000 আৰু অন টেবল নেগোশিয়েবল হৈ যাব অন টেবল নেগোশিয়েবল হৈ যাব না ওকে নেক্সট এখন আৰ্টিকা হয় এখন আপোনাৰ 2017 হয় ZXi মডেল আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,70,000 নেগোশিয়েবল আৰু এইখন থাৰ হয় এখন আপোনাৰ 2021 ৰ আপোনাৰ ডিজেল ভেৰিয়েন্ট অটোমেটিক 4x4 আৰু চলিছে এপ্ৰক্স 28,000 প্ৰাইস ৰাখিছো আমি 13,55,000 ওকে 13,55,000 ওকে আৰু ফাইনান্স কৰিলে কিমান দিব লাগিব 30% যদি ডাউন পেমেন্ট দিয়ে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব অনলি 30% হয় এতিয়া বেলেগ এখন পাৰ্কিংত গৈ বেলেগ কিছুমান গাড়ী চাও তো বলক আমাৰ লগত আহি গৈছো বেলেগ এখন পাৰ্কিংত ফাৰ্স্ট আছে এখন হোৱাইট কালাৰত এস্প্ৰেছো মাৰুতি সুজুকি হয় এখন আপোনাৰ এস্প্ৰেছো 2023 হয় VXi অপচনেল ওকে হয় এখনৰ VXi অপচনেল গাড়ী একদম নতুন হৈ আছে চাও পাৰে কন্ডিশন আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 4,95,000 মিউজিক সিস্টেম কোম্পানী ফিটেড হয় ওকে নেক্সট এখন আপোনাৰ 2020 ৰ VXi মডেল এস্প্ৰেছো এখন চলিছে এপ্ৰক্স 30 to 40,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,55,000 ওকে নেক্সট আছে এখন মাৰুতি সুজুকি S-Cross হয় এখন আপোনাৰ 2017 ৰ হয় S-Cross আপোনাৰ ডিজেল ভেৰিয়েন্ট ওকে এখন আপোনাৰ ডেল্টা মডেল চলিছে এপ্ৰক্স আপোনাৰ 70,000 আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 4,65,000 ফাইনান্স হ'ব নে ফাইনান্স হৈ যাব ওকে তাৰ পাছত এখন আছে Honda Jazz হয় এখন Honda Jazz 2017 ৰ চলিছে এপ্ৰক্স 60,000 আৰু এখন আপোনাৰ আহিব 4,75,000 নেগোশিয়েবল হৈ যাব আৰু আপোনালোকে যদি ডাউন পেমেন্ট 30% দিয়ে তেনেহলে এই গাড়ীখন আপোনাৰ লোন কৰি আপোনালোকে লৈ যাব পাৰিব 30% ইন দা সেন্স কোনোবাই যদি 2 লাখ হা 2 লাখ মান দিলে ফাইনান্স হ'ব হৈ যাব নেক্সট আছে আৰু এখন হোৱাইট কালাৰত ইয়ন ৱাকাৰাউণ্ড একবাৰ চাওক 06 ৰেজিষ্ট্ৰেচনত এইখনৰ ডিটেইলছ একবাৰ লম উত্তমৰ পৰা এখন আপোনাৰ 2014 ডিসেম্বৰ মান্থৰ হয় আপোনাৰ অলমোস্ট 15 ৰ হয় ইয়ন ডেল্টা প্লাস চলিছে এপ্ৰক্স আপোনাৰ 50,000 আৰু ইয়াৰ প্ৰাইস আহিব আপোনাৰ 2,35,000 ওকে আৰু এইখন হয় এইখন হৈছে ৱাকাৰাউণ্ড চাওক একবাৰ মাৰুতি সুজুকি সেলেৰিও ইন্টেৰিয়ৰ দেখুৱাই দিম আৰু তাৰ পাছত এইখনৰো ডিটেইলছ আমি উত্তমৰ পৰা লব লাগিব এখন আপোনাৰ সেলেৰিও VXi মডেল হয় আপোনাৰ পেট্ৰল ভেৰিয়েন্ট 2019 ৰ হয় এখন আপোনাৰ আহিব 4,20,000 4,20,000 নেক্সট আছে এখন কমাৰ্চিয়েলত মাৰুতি সুজুকি ইকো এইখনৰ ডিটেইলছ একবাৰ লম ৱাকাৰাউণ্ড চাওক ইন্টেৰিয়ৰো দেখুৱাই আছো এইখনৰ ডিটেইলছ হয় এখনো আপোনাৰ ইকো ভেন আপোনাৰ 5 সিটাৰ এখন আপোনাৰ কমাৰ্চিয়েলত আছে 2020 ৰ মডেল হয় এখন আপোনাৰ আহিব প্ৰাইস 3,95,000 আৰু নেক্সট ইকোখন ৱাকাৰাউণ্ড একবাৰ চাওক তেজপুৰ ৰেজিষ্ট্ৰেচনৰ হয় তেজপুৰ ৰেজিষ্ট্ৰেচনৰ নেক্সট ইকোখন আৰু ইন্টেৰিয়ৰত চাইলক মিউজিক সিস্টেম আছে আৰু তাৰ লগতে উত্তমৰ পৰা এইখনৰ ডিটেইলছ লৈ লৈছো হয় এখন আপোনাৰ এই ইকো ভেন আপোনাৰ 7 সিটাৰ হয় 2023 হয় আপোনাৰ সিলভাৰ কালাৰত আছে এখন আহিব আপোনাৰ প্ৰাইস 5,55,000 আৰু ফাইনান্স কৰিলে 2 লাখ 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ দিলে ওলাই যাব তাৰ পাছৰখন টয়োটা ইটিঅছ হয় এখন আপোনাৰ 2011 ৰ হয় টয়োটা ইটিঅছ এখনৰ প্ৰাইস ৰাখিছো আমি আপোনাৰ 3,10,000 আৰু এখন মাৰুতি ওমনি ভ্যান ৱাকাৰাউণ্ড চাওক মাৰুতি ওমনি ভ্যান এখনো তেজপুৰ ৰেজিষ্ট্ৰেচন এখনৰ একবাৰ ডিটেইলছ লম উত্তমৰ পৰা হয় এখন আপোনাৰ 2015 ৰ হয় চলিছে আপোনাৰ 50 to 60 এপ্ৰক্স আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 2,35,000 ওকে নেক্সট আছে এখন i10 এখন আপোনাৰ 2011 ৰ লাষ্টৰ হয় আপোনাৰ i10 স্পৰ্টছ মডেল এখন চলিছে এপ্ৰক্স 60,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 2,25,000 আৰু অন টেবল নেগোশিয়েবল হৈ যাব তো এইখিনি আছিল আজিৰ ভিডিঅ' মুন্না অটোমোবাইল তেজপুৰৰ পৰা নতুন ভিডিঅ'ত সোনকালে লগ পাম তেতিয়ালৈকে চাব আৰু এইটো ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ